নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমাৰ হাতত কেইটামান আপডেট আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ প্ৰথম আপডেটটো হ'ল ছ'চিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যমৰ ওপৰত। অসমীয়া প্ৰতিদিনৰ এটা টোকাৰ মতে কেন্দ্ৰীয় চৰকাৰ সাজু 3 মাহৰ ভিতৰত নাকি লগাব ছ'চিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যম। এতিয়া মেইন কথাটো হ'ল যে ভুৱা আৰু সামাজিক বিভেদ সৃষ্টি কৰিব পৰা পোষ্টৰ ওপৰত অতি সতৰ্ক দৃষ্টি ৰাখিব কেন্দ্ৰীয় চৰকাৰে। যদি আপোনালোকে পোষ্টটো সম্পূৰ্ণকৈ পঢ়িব বিচাৰে, ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব আৰু আপোনালোকৰ মতামতসমূহ ছ'চিয়েল মিডিয়াৰ ওপৰত এই কামটো ভাল কৰিছে নে বেয়া কৰিছে আপোনালোকৰ মতামতসমূহ তলত কমেণ্টত দাঙি ধৰিব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ আমাৰ নেক্সট আপডেটটোলৈ। 23 তাৰিখে অৰ্থাৎ বিকাশ চেত্ৰীয়ে আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ দাই গোলাঘাটত বহুত মৰম পালে। অৰ্থাৎ বিকাশ দাই গোলাঘাটত এখন মিটআপ ৰাখিছিল, তাৰ এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া বৰ্তমান গোলাঘাটৰ নতুন দলঙৰ পাৰত ধনশিৰি নদীৰ কাষত আছোঁ আৰু মোৰ ইউটিউবৰ মোৰ জাৰ্নিত মোৰ সকলোতকৈ ডাঙৰ বুলি ক'ব লাগিব, তাকো ইনষ্টাগ্ৰামত। মই ইউটিউবতো দিয়া নাই আৰু কালি ৰাতিহে মই দিছিলোঁ ইনষ্টাগ্ৰামত যে মিটআপ লাগিব নে নাই। বহুতে কৈছিল মিটআপ লাগিব আৰু মোৰ ইউটিউব লাইফৰ মোৰ সকলোতকৈ ডাঙৰ মিটআপ বুলি এইটো ক'ব লাগিব, কাৰণ আপোনালোকে নিজে চাই লওক। ইয়াতে যিমান আহিছে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি মৰম আৰু নেক্সট লেভেল। ফেমিলি ভাল লাগিছে। আজিকালি ইউটিউবাৰসকলকো মানুহে বহুত মৰম দিয়ে। আৰু যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বিচাৰে, লিংক ডেছক্ৰিপশ্যনত আছে, চাব পাৰে। এতিয়া আহিছোঁ আমাৰ নেক্সট আপডেটটোলৈ। হয়তো আপোনালোকে গম পাইছে যে ৰিচা ভৰদ্বাজৰ কিছুমান বিকৃত ফটো সামাজিক মাধ্যমত কিছু দুষ্ট চক্ৰই ভাইৰেল কৰি আছিল। এইবুলি তেওঁৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত পোৱা গৈছিল। যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰে, ওপৰৰ পোষ্টটো পঢ়ি ল'ব পাৰে ভিডিঅ'টো পজ কৰি। চ' এতিয়া কথাটো হ'ল যে বিকাশ আমিনে ৰিচা ভৰদ্বাজৰ এই পোষ্টটোৰ তলৰ কমেণ্ট কৰা কমেণ্টাৰখিনিক অলপ বেয়াকৈ কমেণ্ট কৰা কমেণ্টাৰখিনিক ৰ'ষ্ট কৰিছে। আহক আমি এটা ভিডিঅ' সৰু ক্লিপ চাই লওঁ। যে যোৱা 14 তাৰিখে মোৰ ফটো বিকৃত কৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা হৈছে। তাত আকৌ ৰাণাই কমেণ্ট কৰিছে, কোনো দুষ্ট চক্ৰই কৰা নাই, এইবোৰ তোমাৰে ফটো হয়। আমি ভালকৈ চাইছোঁ, কামটো কৰি থকা সময়ত যৌৱনে ইমান আমনি কৰিছিল নে ফটো মাৰি ৰাখি দিলে। ৰাণা নে কি ভাই, তোক কৈছোঁ, তোৰ যদি নিজৰ ভণ্টি হ'লে সেই ভণ্টিকো তুমি এনেকৈ ক'লা হয়নে? তাত আকৌ ফেচবুকৰ মেনেজাৰে কমেণ্ট কৰিছে, ভাই কি হৈছে আমাকো অলপ ক'ব। এজনে আকৌ তাত ৰিপ্লাই কৰিছে যে আপুনি দেখোন নিজে ফেচবুকৰ মেনেজাৰ হয়, নিজে জানি ল'ব লাগে। নৱজিতে কৈছে, থানাতে মাৰিম পাক, বিচাৰি আনিম তাক, যোনে মোৰ ফটো লিক কৰিলে খুৱাম তাক ব্ৰাহ্মী শাক। মোৰ মতেতো এই নৱজিতক বিচাৰি আনিব লাগে, তাৰ মোবাইলতে আছে সূত্ৰে শাক। যদি আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বিচাৰে, ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। এনেকুৱা ধৰণৰ নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব।